বঙালমৰা আৰক্ষী চকীত ৰান্ধনি সন্থাৰ প্ৰতিবাদ প্ৰবঞ্চক জেহৰুল ইছলামক গ্ৰেপ্তাৰৰ দাবী। অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনৰ ৰাজ্যৰ শিক্ষানুষ্ঠানৰ ৰান্ধনিসকলে সময়ে সময়ে প্ৰাপ্য অধিকাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনি সন্থাই প্ৰাপ্য অধিকাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে উত্তৰ অসমৰ লখিমপুৰ জিলাত ৰান্ধনি সন্থাৰ এগৰাকী স্বয়ম্ভূ সভাপতি আৱিৰ্ভাৱ হৈছে। স্বয়ম্ভূ সভাপতিয়ে ৰান্ধনিক লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। নিয়মীয়া দৰমহা বয়েকা আদায়ৰ দাবী পৰিৱৰ্তে আজি জেহৰুল ইছলাম নামৰ প্ৰবঞ্চকক গ্ৰেপ্তাৰৰ দাবীত একাংশ ৰান্ধনিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। নাওবৈচাৰ বঙালমৰা আৰক্ষী চকীৰ সন্মুখত ৰান্ধনি সন্থাই তীব্ৰ প্ৰতিবাদ জনায়। ৰান্ধনি সন্থাৰ স্বয়ম্ভূ উপদেষ্টা পলায়ন, ৰান্ধনিক ন্যায় প্ৰদানৰ নামত লুণ্ঠন, ৰান্ধনিৰ নামত বজাৰ বহুৱাইছিল জেহৰুলে, সাংবাদিক বুলি পৰিচয় দিছিল জেহৰুলে। লখিমপুৰ জিলাৰ নাওবৈচা বঙালমৰা আৰক্ষী চকীৰ সন্মুখত ৰান্ধনি সন্থাই আজি তীব্ৰ প্ৰতিবাদ জনায়। বঙালমৰাৰ বাসিন্দা তথা ৰান্ধনি সন্থাৰ স্বয়ম্ভূ উপদেষ্টা জেহৰুল ইছলামক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ জনায় ৰান্ধনিসকলে। জানিব পৰা মতে বঙালমৰাৰ জেহৰুল ইছলামে নিজকে সাংবাদিক হিচাপে পৰিচয় দি আহিছে। কেতিয়াবা জাতীয় সংগঠনৰ নেতা বুলিও চিনাকি দিয়ে। ৰান্ধনি সন্থাৰ উপদেষ্টা হিচাপে পৰিচয় দি ৰান্ধনিৰ আন্দোলনৰ নামত ধন সংগ্ৰহ কৰাৰো অভিযোগ উঠিছে। ৰান্ধনি সন্থাৰ ৰাজ্যিক সমিতি আৰু লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়াই বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে। এইগৰাকী স্বয়ম্ভূ উপদেষ্টাৰ অটপালিত অতিষ্ঠ হৈ পৰে ৰান্ধনিসকল। ৰান্ধনি সন্থাৰ স্বয়ম্ভূ উপদেষ্টা বুলি পৰিচয় দিয়াৰ যদিও ৰান্ধনি সন্থাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আহিছে। জেহৰুল ইছলামে প্ৰদান কৰা মানসিক হাৰাশাস্তিত অতিষ্ঠ হৈ ৰান্ধনিসকলে আজি ঘৰৰ পৰা ওলাই আহে। স্বয়ম্ভূ উপদেষ্টা জেহৰুল ইছলাম আৰু আন এগৰাকী স্বয়ম্ভূ সভানেত্ৰী খাদিজা খাতুনৰ বিৰুদ্ধে প্ৰতিবাদ জনায় ৰান্ধনিসকলে। বঙালমৰা আৰক্ষী চকীত ৰান্ধনি সন্থাই এখন এজাহাৰো দাখিল কৰে। শীঘ্ৰে জেহৰুল ইছলামক গ্ৰেপ্তাৰৰ দাবী জনায় ৰান্ধনিসকলে। কাৰণ আমাৰ ৰাজ্যিকৰ কমিটিও ভাঙা নাই, আমাৰ ডিষ্ট্ৰিক্টৰ কমিটিও এতিয়ালৈকে ভাঙা নাই। আমাৰ কমিটি চলি আছে, কিন্তু সি ভুৱা প্ৰচাৰ কৰিহে এইবিলাক কাম চলাই আছে। এই সাংবাদিক জেহৰুলক লৈ পেলাই নাই, আমাৰ সৰল থেকে মানুহ চাই দুখীয়া, ৰান্ধনিটো দুখীয়াই, চব দুখীয়া ৰান্ধনিয়ে ৰান্ধে। এইফালে আমাৰ চৰকাৰে এতিয়ালৈকে আমাৰ কামটো হাতত লোৱাই নাই, কেছ কোনো কৰাই নাই। এতিয়া সি আমাৰ ওপৰত এনেকৈ অত্যাচাৰ চলাই আছে। আমি খুদেজা খাতুন আৰু 1 নম্বৰত আমি জেহৰুলক দিছো, 2 নম্বৰত খুদেজা খাতুনক দিছো। কিন্তু যোৱাত আমি কেছ এটা দিছিলো বঙালমৰা থানাত, কিন্তু এইটো এতিয়ালৈকে আমি ন্যায় বিচাৰ পোৱা নাই। এতিয়া আমি নতুনকৈ আকৌ এজাহাৰ এটা দিছো। আমাৰ অতি শীঘ্ৰে আজিকালিৰ ভিতৰত আমাৰ বিচাৰটো লাগে। আমাৰ এইটো হ'ল দাবী, অতি সোনকালে আৰক্ষীয়ে আমাৰ বিচাৰ লাগে, গ্ৰেপ্তাৰ কৰিব লাগিব। ইতিমধ্যে আজি কৰিব লাগিব গ্ৰেপ্তাৰ। মই 1 কোটি টকা খাইছো, এতিয়া জবাব লাগে, মোৰ এতিয়াই জবাব দিব লাগিব। মই কোনো ন্যায় বিচাৰ পোৱা নাই। আজি 6 মাহ ধৰি মোৰ লগত অত্যাচাৰ কৰি আছে এই জেহৰুল ইছলামে। মই টকা খাইছো বুলি কি প্ৰমাণ আছে? এতিয়া প্ৰমাণ দিব লাগিব। মই যদি খাইছো, যদি মোৰ নামত এজাহাৰ দিব পাৰিছে, কিন্তু মোৰ এতিয়াই দিব লাগিব প্ৰমাণ। সি বাল্য বিবাহ কৰি মোৰ পৰা টকা লৈছে আৰু মই টকা দিছো। বাল্য বিবাহ টকা সি খাইছে মোৰ পৰা, এতিয়া প্ৰমাণ আছে। সি মোক প্ৰমাণ দিব লাগে। আৰু শুনিছো অসম সংখ্যালঘু পৰিষদৰ কি সংগঠন ভুৱা এইবিলাক সংগঠন কৰি আছে, কৰি মাথাত টুপি ৰাখি বদমাচি কৰি আছে। আমি এইটো মানি লওঁ, এতিয়া গ্ৰেপ্তাৰ কৰিব লাগে। মই ইয়াতে বহি আছো, আপোনালোকৰ সাংবাদিক বন্ধুসকলক কৈছো, আপোনালোকে এতিয়া ধৰি আনক। মই 1 কোটি টকা ক'ত খাইছো, মোক জবাব এতিয়া দিব লাগিব। মোক এতিয়া জবাব দিব লাগিব। জেহৰুল ইছলামক গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰক। জেহৰুল ইছলাম নাওবৈচাৰ পৰা ললিত হাজৰিকাৰ ৰিপৰ্ট, কাৰেণ্ট ট্ৰেন আছাম।